কথা নাই নহয় কিন্তু ৰাস্তাই পদূলি ভাগ্য ভাল মই ষ্ট্ৰং মানুহ বহুত ষ্ট্ৰং মইতো বাৰু বুঢ়া কৈছা ঠিক আছে দাড়ি চুলি পকিছে আই এম 55 প্লাছ তোমালোকেতো বুঢ়াই হ'ব নাপাবা না 20 বছৰতে চেটেপ হ'ব কিবা হয় নহয় দাড়ি চুলি পকিব না দেখা হৈ মৰিবি এইবিলাক কথা মোক বুজাব নালাগে দেই আমি যেতিয়া গাড়ী কিনিব যায় তাতে আমাক এনেকা নকয় ইমান মান চলাব নালাগে বুলি আমাক নকয় নকয়তো নিজে জানিব লাগে হা মাক বাপে জন্ম দিওঁতে কৈছিল যে ইমান স্পীডত কিবা চব নিজৰ বস্তু নিজে কৰিব লাগিব মাৰ বাপে নাই ঘৰত কিবা এটা হ'লে মাৰ বাপে চাৰে জিন্দগীতে ঘৰত একটা ল'ৰা চাগে একটা ল'ৰা ওৱান চন হ'লি অঁ সেইটোৱে 2 লাখ 2.5 লাখ টকা বাইক দিব মৰমতে হয় নহয় একো নহয় বৰবাদ হৈ যাবা সেই মাক বাপেকো কম নহয় খালি ব্লেকমেইলিং কৰিব দি দিব হা গতিকে বাবা একো নাই এতিয়াও সময় আছে লাহে লাহে বাইক চলোৱা স্পীড লিমিটত থাকা স্পীড লিমিট যাবা ধুনীয়াকৈ লাহেকৈ চলোৱা হৰণ এটা লগাই ল'বা হয় নহয় পাছত যাতে একো ঘটনা নঘটে ঘৰত যাতে তোমাক যাতে কান্দিবলগীয়া নহয় মা বাপে বহুত আশা কৰিছে তোমাৰ ওপৰত হা তুমি এটাই ল'ৰা তুমি এইটো পাছত ইনকাম চ'ৰ্চ হ'বা মা বাপে তুমি চাব লাগিব যদি হাত ভৰি ভাঙি যায় মাথা ভাঙিলে কি হ'ব আৰু মাথাটো লোহাৰ নহয় যে মাটিত ফাটি যাব মাথা নাপাতে এইটোতো নহয় দেবা যা হ'ব যা যা বাকী কথা নকবি কিয় অহ চৰি তাৰমানে মৰি গ'ল কি মৰা নাই এই ফেষ্টিভেলত গৈছিলোঁ বাপনক চাব গৈছিলোঁ কি বাপৰ লগত পলাই গ'ল নেকি তেওঁলোকে অহা নাই তাৰ পৰা গৈ পেলাই তেওঁলোকে অহা নাই তাৰমানে লোকৰ লগত পলাই গ'ল এই মদ খাই থাকিলে এনেকৈ পলাবই আৰু ল'ৰা ছোৱালী কিমানমান ডাঙৰ হৈছে ল'ৰা ছোৱালী ল'ৰা লাগে লাগে বুলি ক'লে ছোৱালী 5টা হৈ গ'ল মোৰ 5টা ছোৱালী কিমানমান ডাঙৰ হৈছে ডাঙৰটো ইমান অঁ সৰুটো ইমান আৰু আৰু ইমান 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 হেৰি ল'ৰা ছোৱালী ইমান ইমান কয় না নহয় তই নাজানিবি তাৰমানে কি ক মই যেতিয়া ৰাতিপুৱা ফাৰ্ষ্ট ট্ৰিপত আহোঁতে পোৱালিবিলাক ঘৰত শুই থাকে সেইকাৰণে মই এনেকুৱা দেখিছোঁ থিয় হৈ নাথাকে আৰু মই যেতিয়া ঘৰ যাম ৰাতি হৈ যায় তেতিয়াও শুই থাকে সেইটো কাৰণে ইমানমান দেখিছে ঠিক আছে হ'ব বাৰু আপোনাৰ ল'ৰা ছোৱালী ইমানমান ডাঙৰ হৈছে মই এইটো গম পাইছোঁ কিন্তু আপুনি যে এই মদ বটল লৈ যে গাড়ী চলায় আৰু এই ল'ৰা ছোৱালী আপোনাৰ আশাতে এনে জীয়াই আছে হয় নে নহয় গধূলা কিবা এটা ল'ব বা আপুনি কিবা মাছ মাংস নিব বুলি সিহঁতে বাট চাই আছে নে নাই চাই আছে নে ন সেইটো কাৰণে ময়ো মানে 5জনকৈ পেছেঞ্জাৰ ল'ম ডাইৰেক্ট সেইটো নহয় আপুনি এনেকুৱা খাই যদি গাড়ী চলায় সেইটোতো তো এক্সিডেণ্ট হ'বই আৰু এই এক্সিডেণ্টত মৰিবই আৰু এই ল'ৰা ছোৱালী কোনে চাব এইবিলাক আৰু পিছৰ কথা তাৰমানে মই ভাবিছোঁ হোটেলটো পিছত খুলিব লাগে ৱাইন শ্বপ প্ৰথম খুলিব লাগে হোটেলে পিছত খুলিব লাগে ৱাইন শ্বপ আগত খুলিব লাগে ইমান ঠাণ্ডা হৈ থাকে এদিনহে ৰ'দ দিছে ইমান ঠাণ্ডা বৰষুণ এই জানুৱাৰী ফেব্ৰুৱাৰী বৰষুণ দিয়ে জানো প্ৰত্যেক বছৰ দিছে তই দেখিছ ইটো গৰমৰ বোলে তাৰ সদায় ঠাণ্ডা পায় সেই মদত খাব কাৰণে তোৰ নহ'ব যা 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 অটো ফোন আছে যোৱা যা মই তোমাৰ লগত নাযাওঁ কিন্তু দেই যা 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 natok dekham nasi dak kedo kabe tebok tera kedo tum na malong sa bai thadak itum na towar ko son se kare bek nahi machi be nahi lahal में just natok से napak lang igi हाँ आप लोग भी जहाँ जाए थोड़ा सामने आ जाइए दूर से देखो कहाँ हो सामने डर मत आ जाओ भाई आप लोग आओ नहीं ना हेलमेट हाथ में नहीं लगा अभी लगाओ अपने गारे इधर आओ आ जाओ भाई डरना आज फाइन नहीं करेगा आ जाओ अरे एक जन लगा डायरेक्ट जंप हेलो ओ दादा क्यों ओ আপনার গাড়ি কোনখানে মই যাব লাগে তুমি এইটো ৰখাই আছে দেখা নাই কোন হইতো অটো এইটো মই যোনফালে ভাড়া মানুহ বেচিব এইফালে যাম ডিমাপুৰ যাবি না গোলাঘাট যাবি পিছে যোনফালে বেছি আছে এইফালে যাম মই গোলাঘাট অটো লৈ কেনেকৈ যাব আৰু মানুহটো দেখিছে পুৰা ফুল হৈ আছে আৰু একজন লাগে আৰু একজন মোৰ ৰাইট সাইডত লাগে না কেইজন উঠাবি তাৰমানে 5জন ডাইৰেক্ট অটোত 3জনে উঠাই কেনেকৈ 5জন উঠাব নহ'লে পৰ্তা নপৰে নহ'ব তেলৰ দাম বেছি নাই সেইকাৰণে মই ডাইৰেক্ট মাৰি অটোত মই নুঠো দেই কিয় আপুনি এনেখন এতিয়া কি আছে ইয়াত চাওঁ
মাৰি দিলো তাৰমানে ইটোলৈ গাড়ী চলাই আছে নহ'ব মই গাড়ীও পেট্ৰল ভৰাবলৈ ময়ো ভৰাব লাগিব না গাড়ী পেট্ৰল ভৰাব লাগে ঠিক মানুহ নভৰাই নহয় সেই মানুহ কি মৰি যাব নহ'লে মোৰ লিভাৰ চিভাৰ ভাল আছে না মোৰ লিভাৰ ভাই আছে এনেকৈ যদি খাই থাকিলে তোৰ লিভাৰ গুণ্ডগোল হৈ এদিন তই গুচি যাবি ওপৰত এক্সপিয়াৰ আছে মোৰ এক্সপিয়াৰ এক্সপিয়াৰ তাৰমানে কি গাড়ী চকা নিচিনা তোমাৰ লিভাৰ এক্সপিয়াৰ আছে নেকি দুইটা আছে মোৰ লিভাৰ দুইটা আছে বোলে চাওক আৰু এনেইতো মোৰ নমিনেশ্যন কৰা আছে নমিনেশ্যন কৰি আছে ঠিক চব ফিটিং এনেকৈ খাই থাকে গোটেই তোমাৰ লিভাৰটো ধ্বংস হৈ এদিন তই মৰি যাবি মৰিলে সেই ৰিক্স কোনে ল'ব তোমাৰ কি ল'ৰা ছোৱালী নাই আছে দাদা 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 কি হৈছে আপোনাৰ হা কি হৈছে আপোনাৰ মাৰি দিছে পিছফালে মাৰি দিছে কেনেকৈ মাৰিলে মাৰিলে বাইক 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 ভাগ্য ভাল পিছফালে মাৰিছে বাজিছে আগফালে মাৰিলে চেটে কোনে মাৰিলে আপোনাৰ সেইটো ফোন লৈ কথা পাতিছে এইটো এইজন ঐ ভাইটি তুমি আহাচোন এই আয়া আহাচোন কি হ'ল এই বয়সস্থ মানুহক তুমি কিয় মাৰিলা এই গাড়ী মাৰি দিছা বোলে তুমি একদম মাজত এনেকা সোমাই গৈছে ৰাস্তা ৰুল নাজানে আপুনি স্পীডত গাড়ী আহিছে বুলি দেখা পোৱা নাই আপুনি মোৰ পিছফালে চকু নাই ন মই চাই থাকিম মইতো লেফ্ট চাইডে আহি আছে পিছফালেদি হৰণ চৰণ ঠাঁচকৈ লগাই দিছে পা এই আজিকালি গাড়ী হৰণ নাইতো এই পেং 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 ক'লে আপুনি শুনি পাব লাগে আৰে ভ্ৰেং ভ্ৰেং সেইটো আমি হৰণ নহয় হৰণ পে 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 বজাব লাগিব ভাগ্য ভাল নহ'লে আগফালেতো চেচ আজি মই আজিকালিৰ বাইকৰ হৰণ নাথাকে নহয় সেইটো আপুনি বুঢ়া হয় আপুনি ক'ত এইবিলাক গম পাব যায়তো পইচা নক বিৰি চিৰি কিবা কিবি খা যা 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 দেখিছ হা কাক বুঢ়া কৈছ হা বুদ্ধা হোগা তেৰা বাপ কাক বুঢ়া ক'ব হৈছে আমিতো বুঢ়া হৈছো চুলি তুলি পকি বাধা ষ্টিল ফিট হা দৌৰিব পাৰিবি কি খটখটি লগে চা অলপ দূৰকৈ ফেফাই যাবি হা খালি এইটোৱে খাবি হা ফেফাই যাবি পাম ওলাই যাব আমাৰ নিচিনা দৌৰিছা 2-3 টাইম ভাত খোৱা মানুহ আমি হা দেখি আছো মোৰতো তোমাৰ হয় এই বয়সস্থ মানুহক তুমি চুৰি খোজা মই নোখোজে ৰেচপেক্ট দিব লাগে আপুনি মোক ৰেচপেক্ট দিয়ে ৰেচপেক্ট দিয়ে মোক ডাঙৰ মানুহক তই বুলি কয় এইটো ৰেচপেক্ট আৰে নিজৰ মা বাপেকক ৰেচপেক্ট নি বাহিৰৰ মানুহ কি ৰেচপেক্ট মানুহবিলাকে চাই আছে মোক হাঁহি আছে যে আপুনি হৈ গ'লতো আপোনাৰ কথা হৈ গ'ল ন তোমাক ক'ব লগা বহুত কথা আছে হা বাইক চলাইছা বাপ বাপেকক ব্লেকমেইল কৰিবা মই বাইক নহ'লে কলেজ নাযাওঁ বাইক নহ'লে টিউশ্যন নাযাওঁ আৰু বাইক লৈ কি কৰোঁ হেলমেট ক'ত মোৰ মাথা মোৰ কথা হা ইয়াত বুঢ়া নক'ব কথা দেই বাহ তোৰ মাথা তোৰ কথা পুলিচে ধৰিলে লাগিব লেঠা হা সেইটো তোৰ কথা যেতিয়া মাথা ছিঙি যাব ঘৰত লাগিব বেথা গম পাইছ নাই এইটো মোৰ কথা না এইটো আজিকালি ল'ৰা ছোৱালী মৰিব একদম ভয় নকৰ বাবা শুনা হেলমেট এই চুলিটো ঠিক আছে ছোৱালীৰ কাৰণে বনাইছা চুলিটো মুৰ্গী নিচা এনেকা লোকেল মানুহ হেলমেট নিপিন্ধিলেও পুলিচ মোক একো ধৰিব নোৱাৰে সেইটো দেখো সেই লোকেল কৈ এইটো বৰবাদ হৈ গৈছে ভাবা লোকেলে আইন কানুন নামানে যেতিয়া ফাইন লগাব চেণ্ডেল পিন্ধি বাইক চলাইহি বাহ এইটো ফেশ্বন বুঢ়া মানে এইবিলাক একো নাজানে হয়নে যেতিয়া এক্সিডেণ্ট হৈ ভৰি ছেকশ্যন হৈ যাব তেতিয়া গম পাবি হা সেই এনেকে যেতিয়া যাবি তেতিয়া কেনে লাগিব বাপৰে বাপ বাবা নাপায় এনেকুৱা আৰু স্পীড গাড়ীটো কাগজ পত্ৰটো নাই চাগে লগত আপোনাৰ পেক হৈছে ন মই যাব পাৰোঁ যাম তোমাক কৈছো ভাই শুনা এতিয়াও ডেকা ল'ৰা একো ইণ্টাৰেষ্ট নাই কি একো ইণ্টাৰেষ্ট নাই একো ইণ্টাৰেষ্ট নাই নহয় ইণ্টাৰেষ্ট হৈ যাব ইফালে হা লাইফৰ কথা আছে শুনা বহুত জানিব লগা আছে বাবা আৰু মোবাইল যে এনেকা বাইক চলোৱা এইটোতো আৰে 75 আছে লিখা গম পাইছে না মোবাইল লৈ গাড়ী চলাব নালাগে হেলমেট পিন্ধি গাড়ী চলাব লাগে চিট বেল্ট লাগে অভাৰ স্পীড নালাগে তাৰপিছত আৰু কি বুলি কয় মদ খাই গাড়ী চলাব নালাগে আৰু তোমালোকক 4 লেন দিলে বুলি যাকে স্পীড 4 লেনটো স্পীডৰ কাৰণে দিয়া নাই যদি স্পীডতেই গাড়ী চলাব লাগে তেতিয়া ৰেচত যোৱা নাই যিসকলে বুজি পাইছে নিজেও বুজক আনকো বুজক যিবোৰ মোবাইল আপোনালোকে ভাইৰেল কৰক কাৰ মাইকী কাৰ লগত পলাই গ'ল কাৰ গৰু চুৰ হ'ল সেইবোৰ ভাইৰেল কৰি লাভ নাই এইবিলাক বস্তু ভাইৰেল কৰক অকণমান জানক মানুহে এনেই চিনেমা নাটক চাব নালাগে समझ गए ना आप लोग हाँ आप भी समझिए आपका छोटा मोटा बच्चा जो हो खुद का नहीं दूसरा का भी अगर उसको समझाओ जो बच्चों ऐसा नहीं है हाँ चाचा आपने पूछा ना
আপনার মোবাইল যে ভিডিও করছে তা সারিয়া দেন হয়ে যায় হ্যাঁ এমনি আপনার ঘরের সারে এটা হইবেন না হ্যাঁ মোরা যার হাওড়া গা দবকা যত আছে সারিয়া দেন ওইটা ভাইরাল হইতে করে দেন এটা, হ্যাঁ হয় না তো ঠিক আছে এটা আমার তার দ্বিতীয় স্যার আছে দ্বিতীয় স্যার অকমান ক'ব আপোনালোকক আমার নতুন দ্বিতীয় স্যার কাৰ্বি আংলঙৰ কাৰোবাৰ যদি দ্বিতীয় স্যাৰ খুব ভাল কিন্তু ষ্ট্ৰিকত বৰ ষ্ট্ৰিক কাৰোবাৰ যদি লাইচেঞ্চ চাইচেঞ্চ নাই এই সময়তে ওলাই ল'ব লাগে আৰু অনলাইন এপ্লাই কৰক আগতে ভয় কৰা একো নাই ছাৰে পুটছে টেনশ্যন নাই গতিকে লাইচেঞ্চ যদি নাই কাগজ পত্ৰ নাই যিখিনি ছাৰে ক'ব সেইখিনি ছাৰৰ লগত শুনি লওক